নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তনুশ্ৰী আৰু তোমালোকক স্বাগতম জনাইছো আকৌ এবাৰ আমাৰ চেনেল অসমীয়াত ইংৰাজী ইংলিছ উইথ তনুশ্ৰী চেনেললৈ ইয়াত আমি ইংৰাজী সাহিত্য আৰু ব্যাকৰণ একেবাৰে সহজ অসমীয়াত শিকিম আজি আমি পঢ়িম ক্লাছ 12 ফ্লেমিংগৰ এটি সুন্দৰ কবিতা মাই মাদাৰ এট 66 কবিতাটো লিখিছে কমলা দাসে মই প্ৰথমে তোমালোকক এটা প্ৰশ্ন সুধিম কেতিয়াবা নিজৰ মা-দেউতাক চাই হঠাতে অনুভৱ কৰিছানে যে তেওঁলোক আগৰ দৰে আৰু নাই লাহে লাহে বুঢ়া হৈ গৈছে আৰু সেই কথা ভাবি মনটো অলপ বেয়া লাগে যদি এনে অনুভৱ কেতিয়াবা হৈছে তেন্তে এই কবিতাটো তোমালোকক বহুত সহজে বুজিবা কাৰণ এই কবিতাটো এজন জীয়েকৰ নিজৰ মাকলৈ হোৱা চিন্তা মৰম আৰু বিচ্ছেদৰ ভয়ৰ কথা কয় ব'লা এতিয়া আমি আৰম্ভ কৰোঁ এই কবিতাটোৰ কবি হ'ল কমলা দাস আৰু তেখেত জন্ম লৈছিল মালাবাৰ কেৰেলা এতিয়া কমলা দাসে নিজৰ ভাৰতত এজন বিখ্যাত কবি আছিলে তেওঁ যিটো কবিতা আছিলে তেওঁ যিবোৰ কবিতা লিখিছিলে এটা বিশেষত্ব হৈছিল তেওঁ নিজৰ মনৰ অনুভৱবোৰ একেবাৰে সৰলভাৱে লিখিছিল সেইবাবে তেওঁৰ কবিতাবোৰ পঢ়ি এনেকুৱা লাগে যেন আমাৰ নিজৰ মনৰ কথা লিখিছে নেকি এই কবিতাটো তেওঁ নিজৰ জীৱনৰ অনুভৱৰ ওপৰত বনাইছে বা লিখিছে এই কোনো কাল্পনিক কাহিনী নহয় এজন জীয়েকে নিজৰ মাকক দেখি কি অনুভৱ কৰে সেই কথাই ইয়াত প্ৰকাশ পাইছে এতিয়া কমলা দাসে নিজৰ মাকৰ লগত গাড়ীত বহি কোচিন এয়াৰপৰ্টলৈ গৈ আছে সকলো একেবাৰে স্বাভাৱিক মাকৰ কাষত বহি আছে কিন্তু হঠাতে কবিৰ চকু মাকৰ ওপৰত পৰে তেওঁ লক্ষ্য কৰে যে মাক গাড়ীত টোপনি গৈ আছে মুখখন অলপ খোলা মুখৰ ৰং আগৰ দৰে নাই এতিয়া ভাবা কেতিয়াবা বহুত দিনৰ পিছত নিজৰ মাক বা দেউতাকক ভালদৰে চাই হঠাতে অনুভৱ হয় যে তেওঁলোক আগতকৈ বুঢ়া হৈ গৈছে ঠিক সেই অনুভৱটো কবিৰ মনত আহিছিল কবিয়ে কয় যে মাকৰ মুখখন এচেন লাইক এ কৰ্পছ যেন লাগিছিল এতিয়া ইয়াৰ অৰ্থ কি এচেন মানে হ'ল য'ত সতেজতা নাই তেজহীন কৰ্পছ মানে মৃতদেহ এতিয়া বহু ছাত্ৰ-ছাত্ৰীয়ে ভুল বুজে কবিয়ে কেতিয়াও কোৱা নাই যে তেওঁৰ মা মৃত তেওঁ কেৱল এটা উপমা ব্যৱহাৰ কৰিছে মাকৰ মুখখন ইমান যে নিস্তেজ হৈ আছে সতেজতা নাই আৰু দুৰ্বল লাগিছিল যে কবিৰ মনত মৃত্যুৰ কথা আহি পৰিছিল আৰু এইখিনিৰ পৰাই কবিতাটোৰ মূল ভাৱ আৰম্ভ হয় আৰু বিচ্ছেদৰ ভয় কবিয়ে বুজাবলৈ চেষ্টা কৰে এতিয়া কবিৰ মনটো বেয়া লাগিবলৈ ধৰিলে সেয়েহে তেওঁ মাকৰ ফালে চোৱাৰ সলনি বাহিৰলৈ চালে আৰু বাহিৰত তেওঁ কি দেখিলে বহুত জোৰে জোৰে পাৰ হৈ যোৱা গছবোৰ ঘৰৰ পৰা ওলাই অহা আনন্দিত শিশুসকল এতিয়া কবিয়ে এই দৃশ্যবোৰ এনেই কোৱা নাই ইয়াৰ আঁৰত এটা গভীৰ অৰ্থ আছে শিশুসকল বুজাইছে নতুন জীৱন গছবোৰ বুজাইছে শক্তি আৰু গতি অৰ্থাৎ বাহিৰত জীৱন আগবাঢ়ি গৈ আছে আনহাতে গাড়ীৰ ভিতৰত আছে মৃত্যুৰ ছাঁ আৰু বুঢ়াকাল এইখিনি এক্সামৰ বাবে বহুত গুৰুত্বপূৰ্ণ কবিয়ে দুটা বিপৰীত ছবি আঁকিছে গাড়ীৰ ভিতৰত বুঢ়া মা দুৰ্বলতা বুঢ়াকাল মৃত্যুৰ সম্ভাৱনা গাড়ীৰ বাহিৰত
শিশু, যৌৱন, শক্তি, আনন্দ, অৰ্থাৎ জীৱনৰ এটা দিশত সমাপ্তি আছে, আনটো দিশত আৰম্ভণি আছে। এইটোৱেই প্ৰকৃতিৰ নিয়ম বুলি কবিয়ে দেখাবলৈ চেষ্টা কৰিছে। এইবাৰ কবিয়ে মাকক উইণ্টাৰ মুনৰ লগত তুলনা কৰিছে। এতিয়া উইণ্টাৰ মুন কিয়? শীতকালত মানে উইণ্টাৰ ছিজনত চন্দ্ৰটো কুঁৱলীৰ মাজত অলপ ফিকা লাগে দেখিবলৈ, নহয়নে? ভালকে যে পোহৰ নোলায়, এই উজ্জ্বল নহয়, অলপ নিস্তেজ যেন লাগে। ঠিক তেনেকৈ কবিৰ মাকক মানে সেই চন্দ্ৰটোৰ লগত যেতিয়া মুখখন মিলাইছে, দেখিছে যে শীতকালৰ চন্দ্ৰৰ নিচিনা লাগিছে। আৰু তেওঁ কৈছে যে বুঢ়া কালৰ বাবে আগৰ দৰে শক্তিশালী আৰু সতেজ দেখা নাযায়। এই উপমাটোৱে মাকৰ অৱস্থা বহুত সুন্দৰভাৱে প্ৰকাশ কৰিছে। এয়াৰপোৰ্ট পোৱাৰ পিছত কবিয়ে পুনৰ মাকৰ ফালে চালে আৰু এইবাৰ তেওঁৰ মনত এটা পুৰণি ভয় জাগি উঠিল। কবিয়ে ইয়াক অল্ড ফেমিলিয়াৰ এক বুলি কৈছে। এতিয়া এইটো কি? এইটো হৈছে সেই ভয় যিটো বহু সন্তানে সৰুৰে পৰা অনুভৱ কৰে। যদি এদিন মোৰ মা নাথাকে। এই ভয়টো নতুন নহয়, সৰুকালৰ পৰাই তেওঁৰ মনত আছিল। কিন্তু মাকক বুঢ়া হোৱা দেখি এই ভয়টো আকৌ শক্তিশালী হৈ উঠিলে। এতিয়া আহিল কবিতাটোৰ আটাইতকৈ আৱেগিক অংশ। কবিয়ে বিমানবন্দৰত মাকৰ পৰা বিদায় ল'ব লাগিব। তেওঁ জানে যে মাক বুঢ়া হৈছে। তেওঁ জানে যে সময়ক ৰখাব নোৱাৰি। কিন্তু তেওঁ নিজৰ ভয় মাকক দেখুৱাব নিবিচাৰে। সেয়েহে তেওঁ হাঁহি মাৰি কয়, "See you, আম্মা", অৰ্থাৎ মা, সোনকালে আকৌ লগ পাম। এই কথাষাৰ কেৱল বিদায় সম্ভাষণ নহয়, ই নিজকে সান্তনা দিয়াৰো এটা উপায়। কবিতাটোৰ শেষত কবিয়ে কয়, "স্মাইল এণ্ড স্মাইল এণ্ড স্মাইল"। একে শব্দ তিনিবাৰ কিয় কোৱা হৈছে? কাৰণ কবিয়ে নিজৰ দুখ লুকুৱাবলৈ চেষ্টা কৰিছে। তেওঁৰ মনৰ ভিতৰত ভয় আছে, চিন্তা আছে, কিন্তু বাহিৰত তেওঁ হাঁহি আছে। এই হাঁহিটো সুখৰ হাঁহি নহয়, কোনো ফূৰ্তি লগা নাই। এই হাঁহিটো সাহসৰ হাঁহি, নিজৰ দুখ লুকাই ৰখাৰ হাঁহি। এই কবিতাটোৰ মূল ভাৱ কি? প্ৰথমতে মা আৰু জীয়েকৰ গভীৰ মৰম। দ্বিতীয়তে এই যে মানুহৰ বুঢ়া হয়, সেই বুঢ়া জীৱনৰ এটা স্বাভাৱিক সত্য। তৃতীয়তে আপোনজনক হেৰুৱাৰ ভয়। কবিতাটোৱে আমাক শিকায় যে সময় কেতিয়াও ৰৈ নাথাকে। আমিও ডাঙৰ হওঁ, আমাৰ মা দেউতাকো বুঢ়া হোৱা দেখা পাবলগীয়া হয়। সেয়েহে তেওঁলোক আমাৰ লগত থকা সময়খিনি মৰম আৰু সন্মানেৰে কটোৱা উচিত। এইটোৱে মাই মাদাৰ এট 66 কবিতাটোৰ আটাইতকৈ সুন্দৰ বাৰ্তা। ধন্যবাদ। তোমালোকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। পুনৰ লগ পাম অসমীয়াত ইংৰাজী ইংলিছ উইথ তনুশ্ৰীৰ। এতিয়া তোমালোকক যদি এই কবিতাটোৰ প্ৰত্যেকটো শব্দৰ মিনিং লাগে, তাকো অসমীয়া অৰ্থটো লাগে, তেনেহ'লে তোমালোকক ফ্ৰী অফ কষ্ট PDF পঠোৱা যাব। তোমালোকে কল নকৰিবা, হোৱাটছআপ কৰিবা। হোৱাটছআপ নম্বৰটো হ'ল 9101061042। এই নম্বৰটোত তোমালোকে হোৱাটছআপ কৰিবা আৰু এই হোৱাটছআপ নম্বৰত তোমালোকে যদি লিখি দিয়া কোনটো চেপ্টাৰৰ তোমালোকক PDF লাগে, মই তোমালোকক পঠিয়াই দিম। থেংক ইউ এণ্ড কিপ ষ্টাডিং।